নমস্কাৰ। আজি ৰবিবাৰ, আজি বন্ধৰ কাৰণে ভাবিলোঁ বজাৰত যাওঁ। বজাৰৰ পৰা কিবা কিনি আনি ঘৰতে আজি মই নিজে বনাম। বলক প্ৰথমতে বজাৰৰ পৰা কিবা কিবি লৈ আনো। বাইক লৈ বজাৰলৈ আহি আছোঁ। এই ৰাস্তাত কুকুৰ ছাগলী একেলগে কিবা কিবি খাই আছে। এয়া আহি বজাৰ পাই গ'লোঁ। এতিয়া বজাৰত কিবা কিবি কিনিলোঁ। ইয়াত জলকীয়া কেজি 40 টকা, বিলাহী কেজি 20 টকা, গাজৰ আছে, গাজৰৰ কেজি 40 টকা। ধনিয়া কিমান কা? ইয়াত ধনিয়া 20 টকাত 5 মুঠা দি আছে। লওঁ নে নলওঁ ভাবি আছোঁ। ইমান দেখাত ভাল লগা নাই, পচন্দ হোৱা নাই। ইয়াতে আকৌ হ'লচেলত ধনিয়া বিক্ৰী কৰি আছে। এয়া ফুলকবি, এতিয়া ফুলকবিবিলাক খাব নাই, য়েল্ল' হৈ থাকে। এয়া স্কোৱাছ, বন্ধাকবি। আমি এখন বজাৰলৈকে গৈ আছোঁ, য'ত পূৰা সম্পূৰ্ণ গাঁৱলীয়া, য'ত মেডিচিন ব্যৱহাৰ নোহোৱা শাক পাচলি পোৱা যায় আৰু কম বস্তু পোৱা যায়, একদম ৰাতিপুৱাৰ ভাগতেই পোৱা যায়। সেইখন বজাৰলৈ গৈ আছোঁ। ফাইনেলি আহি আমি গাঁৱলীয়া বস্তু পোৱা বজাৰখন পাই গ'লোঁ। ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায়। কচু, মান ধনিয়া, ঔটেঙা, অনাৰস, অমিতা, নেমু টেঙা সকলোখিনি পোৱা যায়। গোটেইখিনি গাঁৱলীয়া, য'ত সাৰ ব্যৱহাৰ নহয়। এতিয়া আমি যাওঁ বলক মাছৰ বজাৰলৈ। ইয়াত হ'লচেল দামত মাছ বিক্ৰী কৰা হয়। এইবিলাক যে গাড়ীবিলাক দেখিছে, গাড়ীবিলাকত পূৰা সকলো গাড়ীতে মাছেই আনিছে। ৰাতিপুৱাই ইয়াতে মাছ হ'লচেলত বিক্ৰী কৰা হয় ডাকত। এয়া দেখিবলৈ পাইছে, ডাকত মাছ বিক্ৰী হৈয়ে আছে। যিকোনো ধৰণৰ মাছ ৰাতিপুৱাই পাই যাব। মই সেয়া নলওঁ। এয়া বৰালি মাছ, বৰালি খাব মন নাই, এতিয়া নলওঁ বাৰু। ৰৌ মাছকে লৈ যাওঁ। ৰৌ এটা ল'লোঁ। এতিয়া তেওঁলোকে চাফা কৰি আছে ৰৌটো। চাফা কৰি পেলাই লৈ কিনে তাৰপিছত মই আকৌ ঘৰত যাই বনাবও লাগিব। ফাইনেলি ঘৰ আহি পালোঁ বজাৰৰ পৰা। এতিয়া কিটচেনত যাম, বনাম মাছ, লাই শাক, ফুলকবি, বিলাহী চব বনাম আজি। মাছখিনি এতিয়া ধুই কিনে একদম হালধি সানি ল'লোঁ। হালধি নিমখ সানি এতিয়া ভাজি ল'ম প্ৰথমতে। এয়া মাছ ভাজি আছোঁ। একদম ধুনীয়া চন শব্দ ওলাই আছে। বনাবৰ কাৰণে মগজ অলপ খুন্দি ল'লোঁ। মাছটো মগজেৰে বনাম বুলি ভাবিছোঁ। ভাত ৰেডি, ভাত হৈ গ'ল। দালিও ৰেডি। লাই শাকটো মই নবনাওঁ, এইটো ৱাইফে ধুনীয়া বনাব। তাইকে বনাব দিছোঁ লাই শাক। মাছ ভজাখিনি দেখি খাবই মন গৈছে, জিভাৰ পানী টপকৈ পৰিব ধৰিছে। খানা হৈ গ'ল ৰেডি। আৰু মটনটো বাৰু আনি আছে। বাকী এতিয়া খাওঁ। বনাইছোঁ মই, ক্ৰেডিটটো তুমি লোৱা। হ'ব আৰু, তুমি বনোৱা মই বনোৱা একেই। হেল্প কৰি দিছিলানে মোক? দিছোঁতো, বজাৰ কৰি আনি দিছোঁ। দিয়া হ'ব দিয়া, তুমিয়ে বনাইছা। এতিয়া পৰিৱেশন কৰক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।